গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল? 1998 চনত। অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? উত্তৰ 1867 চনত। স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? উত্তৰ চুহুংমুহুং। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 28 ফেব্ৰুৱাৰী তাৰিখে। আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল? উত্তৰ 1669 চনত। অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে? উত্তৰ যোৰহাটত আছে। হৰ্ষচৰিত পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ বাণভট্টই। সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল? উত্তৰ ঘেঁহু। য়ং ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন? মহাত্মা গান্ধী। বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন? উত্তৰ ভগৱান বিষ্ণু। কাছাৰৰ প্ৰাচীন নাম কি আছিল? উত্তৰ হিড়িম্বা। কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? উত্তৰ ৰঘুদেৱ। মিচিংসকলৰ গ্ৰাম্য আদালতখনৰ নাম কি? ঔবাং। প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 1191 চনত। বিলাত চিঠি নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন? উত্তৰ জ্ঞানাভিৰাম বৰুৱা। কলা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 30 অক্টোবৰ তাৰিখে। বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন? উত্তৰ চীন দেশ। আয়াৰলেণ্ডৰ ৰাজধানীখনৰ নাম কি? উত্তৰ ডাবলিন।